অতিকৈ দুখৰ খবৰ, মোৰ প্ৰিয় অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞিদেৱৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। আজি পুৱা 6:58 GNRCত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যু অসমীয়া জাতিৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাত। হোমেন বৰগোহাঞিদেৱ একাধাৰে সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল। তেখেতে 1978 চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। ইয়াৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু তেখেতে 2001 আৰু 2002 চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। সঁচাকৈয়ে আজি এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু লগতে আমাৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।